উফ ভাগাত ধৰি গেল মাংস বনে বনে মাটোৱে মই ডাঙৰ হবৰ পৰা একো নকৰাই হৈছি ওই মাংস রেডি হইছি ভালকে ধুইছলি না নাই এ পুরা মজ্জাকে ধুইছো তোর হাতৰ বস্তু খাবা মোৰ আজিকালি ভয়ে লাগা হৈছি তাই বনা বস্তু সব বালা বালা লাগা হৈছি আজিকালি একদম নুধই সুধই টেনশন করবাই নাগে বালা এটাও নাপা হদ নহবা পারে কিন্তু বালা এটাও নাপা এনে করোনার যুগ চলছি ভালে কিংকে ধুইছা পুরা ফার্স্টতে মাংসটো আনার পিছত মই সার্ফেদি ধুই লইছো তার পিছত স্যানিটাইজ কৰি দিছো একদম টেনশন ফ্রি হৈ খাবি ধুনিয়াকে বনাইছে খাগে এই দৰে গাধা পে পৃথিৱীখনতে নহয় কিজনী বেটি মাংসটো স্যানিটাইজাৰ তোর গাত ভালকে করোনা লাগছি রে বেটি বাপ্পা মাইনা আজি তোক মই মানছো দে ইমান হদত দালি বনেছা নিৰামিষ ভাত হলেও মই আজি ৰমান খাই সুখ পোৱা নাই তাতে আৰু জ্বালা বতা ও ভগৱান কুৰি দিছি ইমান হদত জ্বালা বতা নৰেশ দাদাই নৰেশ কোন নৰেশে ওইটাই নৰেশক পাহেল লাগে স্কুলত যে একেলগে টিফিন চুৰ কৰিছিলি তুহুন ও নৰেশ কি মোতকে 4-5 বছৰ সৰু মই ফেল কৰতে তাক লগ পালো বেটা হি আৰু পঢ়াত ভাল আছিল বিৰাট হি কিয়া দিলাক জ্বালা বতা ও তই গম নাপা ন আমিও গম নাপাও হি মনে মনে পলে আনছি এটা তিৰি তাৰে পিছত কালি তাৰ হেই দুটা জজা আপি জন্ম পাইছি যা সেইকাৰণে দি গেল নৰেশৰ দুটা জজা আপি জন্ম পাইছি তাৰ উপৰি হি বিয়াও পাচ্ছি আকৌ তিৰিক বিয়া পাচ্ছি তাৰ ইমান ভাগ্যখান ভাল হা হি মোতকে 4-5 বছৰ সৰু আৰু মই এতে ডাং বৰলা হৈ ঘৰত বহি আছো মাই গম পাইছি না এ জামাই খুনো নিমক একলা খান না বানাই না নাই গো আজি শেষ আজি মই গটে ভাঙিম ঘৰৰ বাসন এই মাহিদালৰ কথা কোনবা দিনা মই কেৰি মিনাটিক লগে দিম তেতিয়াহে যদি অলপমান ভাল হয় কোন মিনটিয়া মাইনা এ হেলা বাদ দি বইনেৰে কি কৰছি জানা না নাই তোৰ মোৰ দুটা নক পালিছ এটা ফক চেন গটাই চুৰ কৰি লৈ গৈছি মোর বনি হেনা হবাই নরে হেনা হবাই নৰে মইহে জানো হেডালৰ কথা তাইকে কামরে থাকতই আৰু কামৰে নহয় চবে কাম তাইক বেটিক চেনেল পেহিক মই হাই ফ্ৰেন্ডস আপোনালোকে স্ক্ৰিনত বৰ্তমান যিজনী ছোৱালী দেখা পাইছে সেই ছোৱালীজনীয়ে চকুৰে ভালকে দেখা নাপায় মই বিচাৰো আপোনালোকে ও দাদা চাইদি ও চাচোন থানু পাগলে নীলা কাম গেটা দেখছা পকাম গেটা পকপা হৈছে জলদি যা চুপ মই মানুহখিনিক কবা হৈছিলো আপোনালোকে ছোৱালীজনীৰ নামত 1 টকাকে ডোনেশ্যন দিয়ক খালাক মোৰ পইচা এ আম গেটা নীলাকে পিছতো পারবি ভিডিও বনাবা যা তাক খেত থানু এই সালা ফালা বাদল না তাই এটা দেশ যা জলদি বনাও ৰ আজিও ও মাইনা যাচোন নহয় মাইহেছি চা বননি এ মা মই কিবা নৰু যা দেখা নাই নেকি ভিডিও বনাই আছো মই এলা চাথা বনাবা নাজনু যা জাতক দুহুন ইনকে নৰুকে থাকিলে হৌৰে খেদি দিব এ হৈ দে বাই এক বাছা এক দেওবাৰে নি এক দেওবাৰে এটা থৈ যাব ৰাখেৰ মানুহ তোৰ মূৰত লাগিব গতাই ও এই একো কথাই নুশুনে ও দেখছা মাহিও আইছি মোক খাপ দিবা এটো বা কিয়া আহে আমাৰ তাতে আ মাহি তুমি নাইবাচোন এলাখান কথা কবা এই দাদাডালে আজিকালি ইমান মোবাইল টিপা হৈছি নহয় ইটা আৰু বেছি বাদলি আন হৈ যাবা ধৰছি মোবাইল টিপাতে ঐ তই ইমান মোবাইল কে টিপি থাকানো আজিকালি এটা বহুত ডাঙৰ গুড নিউজ মাইনা কি ফেসবুকত মোক এটা আপি ভাল পাও বুলি কৈছি তাইৰ লগতে ব্যস্ত হৈ থাকো আজিকালি দিনে ৰাতি কি ক চাও ফটো চাও তাইক তই কি বুলি ভাবছা তাই ফটো ৰাখা নাই ফেসবুকত তাইৰ প্ৰফাইল পিকচাৰে নাই আজিকালি কিন্তু ময়ো তাইক দেখা নাই কিন্তু জানো তাই বহুত ভাল তই কেনকে গম পালি তই যদি আজিকালি কিন দেখাই নাই ভাল বুলি তাই মোক এটা বহুত ডাঙৰ সিক্ৰেট কথা কৈছি যিটো কথা বেলেগ আপি কোনোদিন নিজৰ বয়ফ্ৰেণ্ডক ক'বা নৰে বুজি পাইছা কিনো কচোন কিয় কম মই তাইক প্ৰমিস কৰিছো নক বুলি কাকো হেই মোৰ হবা লগা বৌ মই জানবা লাগব কচোন তই কাকো নকবি কিন্তু দেই শুন তোকে কোৱাৰ কাকো কোনাই মই তাইৰ বুৰে গালত দাড়ি আছে ও মোৰ মাথাটো ঘুৰেছি ৰ ও এডাল পাগলাই হৈছি মই যাও দে ও মা বেটি জলছি বেটি মোৰ প্ৰেম দেখি এই লোনিডালে মেছেজৰ ওপৰত মেছেজ নধৰু জাপ কনচোন কিবা কিয় ধৰা নাই হা তোৰ কাৰণে লনি মোক ফোন কৰি দাদা বুলি কৈছি তোকো ফোন কৰছি তাই তোৰ বুলে কলেজত অনলাইন ক্লাছ হৈ আছে তোৰ বাহিৰে সব ষ্টুডেন্টে অনলাইন ক্লাছ কৰিছে মাক লগে দিম ৰ আজি মোৰো তো কৰবা মন যায় দেচোন অনলাইন ক্লাছ এই কিয়া কৰা নাই কিন্তু শুন না তাতে অনলাইন ক্লাছ জল লগে লগে ৰোল নাম্বাৰটো দে আৰু ৰোল নাম্বাৰটো কবি ৰোল নাম্বাৰটো পাৰি গিছো যা মই নিজৰ ৰোল নাম্বাৰটো পাৰিছি বেটি লকডাউনত মোবাইল টিপাতে তাইৰ মাথাত একোই নহয় হৈছি পাৰি গিছো এই তুই যি পাৰি যাও বুলি কৈছ তোৰ বহিত লেখা নাই হা বহি উলাবাই পাৰি গিছা নেকি তই ও বহিত লিখা আছে ৰ যাও ৰ ভগৱান বহি কিতাপৰ চিন চাপে নহয় কৰছি বনালো দে আজি ঘৰতে মমো ফটো মাৰি থৈ দিছো এতিয়া ষ্টেটাস দিম মেড বাই মি বুলি মা হুন হদ বুলিয়ে কৈছি ভালো লাগছি খাই ও দাদা তইচোন একো কমেন্ট নকৰলি কেনে আইছি মমোখিনি ভাল হৈছি দে এই কমেন্ট কত কৰে বস্তু এটা ভাল হলিয়ে কমেন্ট কৰে ভাল হৈছে কথা তোক দুখন পাঁচটা দিছলু তই আৰু এটা লৈ কিনে খাইছা ভাল হলিও তাৰ বেতন নহ আজি ৰোল বনাম বুলি ভাবছিলো তুই মুৰ্গী আনি থৈ দিছিল মুৰাটো বনাম নালকে যা খাবা ৰোল বনালি হয় এ ভগৱান নিজৰ ভৰিত নিজে কথা বুঝা মাইনা
মমোখিনি মস্ত সোৱাদ হৈছে মই এনে কৈছোঁ তোক আৰু ৰ'ল বনাবিয়া বহুত দিন ভিডিঅ' বনা নাই এটা বনাওৱে ৰ না না এ মাহীটোৱে আজিহে ফোন কৰবা সময় পাইছে এনে হ'লে মনতে নপৰে মাহী তুমি মাৰ মোবাইলটোত ফোন কৰাচোন মই অলপ বিজি আছো ৰ'বা মাহী ৰ মোৰ ইমান দিন মই বইনীটোৰ লগত কথা পতা নাই দি মোবাইল তোৰতো নাই নেকি তোৰটোত পাতা মা ভিডিঅ' এটা বনাও আজি নহয় যায় আৰু কথা পাতা আজি কি কালিও নহ'ব মোবাইল গেল মোৰ দে মাৰ এনিমেছি এই কি পাবজি খেলি আছা মোক এটা সহায় কৰচোন জলদি ইমাৰ্জেঞ্চি একদম অফিচৰ পৰা ফোন মাৰি আছে এতিয়াও ফোন ৰিং হৈ আছে তই খালি ফোনটো ধৰি মই নাই বুলি ক'লি 50 টকা লাগব কিন্তু হা দিম দে মোৰ বেমাৰ হ'ব বুলি কবি হেল্ল' দাদা নাই মানে সি বিচনাত পৰি আছে হাগা হৈছে বেচেৰাৰ মুখৰ পৰা কথাই নোলায় আৰু একো কয় দৰকাৰ নাই তাহুন এতিয়া আৰু ফোন নকৰে চালা এই বন্ধৰ দিনত লেপটপটো দি পঠাইছি দুনিয়াৰ কাম দিছি মই কোনপিনে কি মিলাও কচোন শান্তি নকৰ দিছি হা ফোনটো কাটাই নাই আগৰ পৰা ক'ব নোৱাৰা এতিয়া মোৰ 50 টকাটো দি এই 50 টকা এতিয়া 5 টকাৰ কাৰণেও চিন্তা কৰিব লাগিব মোৰ চাকৰি আছে চালা নাপলি দিছো যাতে